এটা 50 দিনৰ ব্ৰেকফাষ্ট ৰুটিন আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। সো আজি হৈছে প্ৰথম দিনটো আৰু আজি খাব লৈছোঁ ৰাতিৰে বাহি মাংস। আপোনালোকক মই আগৰ ভিডিঅ'টো কৈছিলোঁ যে ৰাতিৰ বাহি মাংস থাকিলে মোৰ বহুত বেছি ভোক লাগে আৰু ইয়াৰ বাহি মাংসখিনি যিহেতু মানুহ বেছি সেইকাৰণে কম হৈছিলে কাৰণে এতিয়া ইয়াত দিব গৰম পানী মায়ে। প্ৰথমতে অকমান জ্বলা দি লৈছে যিহেতু ৰাতিৰ মাংসখিনি জ্বলা অকমান কম হৈছিলে গতিকে ৰাতিপুৱা অকমান মাক দিব দিলোঁ আৰু কাষত বৌ ৰুটি পুৰি আছিলে আৰু ইয়াক গৰম পানী অকমান দি দিছে বহুত বেছিও নাই দিয়া বাৰু। আৰু যোৱাকালি ছাবস্ক্ৰাইবাৰ এজনীয়ে কমেণ্ট কৰিছিলে যে তেওঁ বেয়া পোৱা বস্তু আজিকালি বোলে খাব মন যোৱা হৈছে মোক খোৱা দেখি, গতিকে সেইটো মোৰ কাৰণে বহুত বেছি ডাঙৰ কথা আৰু এনেকুৱা পজিটিভ কমেণ্টে বহুত বেছি উৎসাহ দিয়ে। আৰু এতিয়া মা আঞ্জাখিনিত অকমান ধনিয়া দি দিছিলে যিহেতু ধনিয়াই যিকোনো আঞ্জাৰ সোৱাদ ডাবল কৰি দিয়ে। আৰু এয়া দেখিছেনে খাবলৈ ৰেডি হৈ গ'ল। লগত লৈছিলোঁ দুটুকুৰা পিঁয়াজ, যিহেতু মই ৰাতিপুৱা বিশেষকৈ লুচি বা ৰুটিৰ লগত পিঁয়াজ খাই বহুত বেছি ভাল পাওঁ। আৰু আজিৰ ভিডিঅ'টোত নাম হৈছে জিন্তি ৰেহেনা আৰু বৰষা, তোমালোকলৈ বহুত বেছি মৰম। আজিৰ ভিডিঅ'টো আছিল ইমানেই, সোনকালে